নমস্কাৰ, মই স্মৃতিপ্ৰিয়া। তিয়ক নামেই যাৰ পৰিচয়। এই তিয়কতেই জন্ম হৈছে বহু বৰেণ্য ব্যক্তি, যিসকল ব্যক্তিৰ সমাজত অৱদান যথেষ্ট। আৰু আজিও তেনেকুৱা এটা বিশেষ দিন, কাৰণ আজিৰ দিনটোতেই তিয়কৰ এগৰাকী বৰেণ্য ব্যক্তি যতীন্দ্ৰনাথ গোস্বামীদেৱ আজিৰ দিনটোতেই পৰলোক প্ৰাপ্তি হৈছিলে। আৰু মই বৰ্তমান যি স্থানত উপস্থিত হৈছোহি, শ্ৰী শ্ৰী নেপালী সত্ৰত, এই নেপালী সত্ৰতেই তেখেতৰ জন্ম হৈছিলে। আৰু তেখেত আমাৰ তিয়কৰ বাবে গৌৰৱ আছিল। আৰু আজি আমি তেখেতকে সুঁৱৰি আমাৰ এই প্ৰতিবেদনটো প্ৰস্তুত কৰিছোঁ। আৰু তেখেতৰ যিখিনি অৱদান সমাজ জীৱনলৈ হওক, সাহিত্য জীৱনতেই হওক, তেখেতৰ অৱদান যথেষ্ট আছে। তেখেতৰ অৱদানখিনি আমি মনত ৰাখিছোঁ। আমি সকলোৱে উঠি অহা চামেও তেখেতক যাতে আমি কেতিয়াও নাপাহৰোঁ, তাৰ বাবে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। অসমীয়া জাতিৰ আত্মপ্ৰতিষ্ঠাৰ এনে সুবৰ্ণ সুযোগৰ সন্ধান দিয়া বিশিষ্ট লেখকগৰাকীয়ে হৈছে যতীন্দ্ৰনাথ গোস্বামী। এই যতীন্দ্ৰনাথ গোস্বামীৰে জন্ম হৈছিল 1918 চনৰ 12 নৱেম্বৰত যোৰহাট জিলাৰ তিয়কৰ নেপালী সত্ৰত। তেওঁৰ পিতাকৰ নাম আছিল প্ৰাণকৃষ্ণ গোস্বামী আৰু মাকৰ নাম আছিল নৰ্মদা দেৱী। হয়, যিহেতু আমি উল্লেখ কৰিছোঁৱে, আজি এগৰাকী বৰেণ্য ব্যক্তি তিয়কৰ যতীন্দ্ৰনাথ গোস্বামীদেৱৰ আজি মৃত্যুদিন। আৰু আমি তেখেতক সুঁৱৰি আজি আমাৰ এই প্ৰতিবেদনটো যিহেতু প্ৰস্তুত কৰিছোঁ। আৰু তেখেতৰ কথা তেখেতৰ আজিৰ বিশেষ এই দিনটোতে মই তেওঁৰ আত্মীয়ৰ পৰা কিছু কথা জানিম। আপোনাৰ মুখেৰে যদি অকণমান। যতীন্দ্ৰনাথ গোস্বামীদেৱে এই ভেটিতে জন্মগ্ৰহণ কৰিছিলে। জন্মগ্ৰহণ কৰাৰ পিছত তেখেত সৰুতে যথেষ্ট স্বাস্থ্য ইমান ভাল নাছিলে। তেখেতৰ বৰমোমায়েক সোণাধৰ বৰুৱা ডিব্ৰুগড়ত, তিনিচুকীয়াত তেখেতে কেইবাখনো চাহ বাগানৰ মালিক আছিলে। তেখেতে সৰুতেই লৈ যায় আৰু তিনিচুকীয়াতে তেখেতৰ শিক্ষা জীৱন আৰম্ভ হয়। তাৰপিছত চেনাৰাম স্কুলতে তেখেতে পঢ়িছিলে। পিছত তেখেতে কলিকতাৰ ৰিপন কলেজত ইংৰাজী বিষয়ত অধ্যয়ন কৰিছিলে। তাৰপিছত তেখেতে অসমীয়াত MA পাছ কৰায়। কলিকতাত পঢ়ি থকাৰ যুগৰ পৰাই তেখেতে অসমীয়া সাহিত্য জগতত ভৰি দিয়ে। তেখেতে তেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰে আৰু অসম সাহিত্য সভাক বুকুত বান্ধি তেখেতে জীৱনৰ বাকী সকলো কাল অতিবাহিত কৰে। বিভিন্ন ঠাইত তেখেতে কৰ্মজীৱন কৰিছিল। প্ৰথমতে শ্বিলঙৰ লাবান স্কুলত শিক্ষকতা কৰিছিল, তাৰপিছত কানৈ কলেজত, তাৰপিছত শেষত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰ গ্ৰহণ কৰাৰ পিছতে তেখেতে 1980 চনত অসম সাহিত্য সভাৰ ৰহা অধিৱেশনৰ সভাপতি আছিল। তেখেতে গোলাঘাটৰ ইতিহাস প্ৰসিদ্ধ হেমচন্দ্ৰ গোস্বামীৰ পৰিয়ালৰ পৰা বিয়া কৰিছিল আৰু তেখেতৰ 2জন ল'ৰা আৰু 5গৰাকী কন্যা আছিল। ডাঙৰ পুত্ৰ ইতিমধ্যে বিয়োগ হৈছে। সৰু পুত্ৰ যতীন্দ্ৰনাথ গোস্বামীক আমাৰ অসমৰ মানুহে চিনি পায়েই। তেওঁ যোৱা বছৰ সাহিত্য একাডেমী পুৰস্কাৰো পাইছে। তেওঁ এগৰাকী বিজ্ঞানী। তেখেতে আমাৰ এই সত্ৰৰ ডেকা সত্ৰাধিকাৰৰ বাব লৈছিলে আৰু ইয়াতে তেখেতক সমাধিস্থ কৰা হৈছে, যদিও তেখেতৰ বাসগৃহ যোৰহাটত আছিল। আমাৰ সমাজ জীৱনত তেখেতৰ অপৰিসীম দান আছে। আমি সকলোৱে তেখেতক কোনোদিনেই পাহৰিব নোৱাৰোঁ। যতীন্দ্ৰনাথ গোস্বামীয়ে অসম সাহিত্য সভাৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত হয়। 1953 চনত অসম সাহিত্য সভাৰ শ্বিলং অধিৱেশনৰ তেওঁ কাৰ্যনিৰ্বাহকৰ সদস্য আছিল। 1954 চনৰ পৰা 1959 চনলৈ তেওঁ 5 বাৰ ধৰি অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক আছিল।
তেওঁ 1959, 1970, 71, 1971, 72, 1972 পৰা 73 বৰ্ষৰ তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ উপসভাপতিও নিৰ্বাচিত হয়। তেওঁ অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত ইন্দ্ৰকান্ত ন্যাস সমিতি, ৰাধাকান্ত সন্দিকৈ সমাৰোহ পুঁজি, চন্দ্ৰকান্ত সন্দিকৈ ভৱন অগ্নিবীমা পুঁজিৰ ধনভৰালী আছিল। 1974 পৰা 77 বৰ্ষৰ সময়ছোৱাত তেওঁ এই অনুষ্ঠানৰেই সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু 1997 চনত অসম সাহিত্য সভাই তেওঁক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিল। আৰু ইয়াৰে যিগৰাকী যতীন্দ্ৰনাথ গোস্বামী দেৱৰ ভাতৃ উপস্থিত আছে, মই তেখেতৰ পৰা কিছু কথা জানিম তেওঁৰ বিষয়ে। মই অকণমান আপোনাৰ মুখেৰে যতীন্দ্ৰনাথ গোস্বামীৰ ঘৰ দিয়ক শ্ৰী নেপালী সত্ৰত। পিতৃৰ নাম প্ৰাণকৃষ্ণ গোস্বামী। প্ৰাণকৃষ্ণ গোস্বামী পিতৃৰ নাম। তেখেত ঢুকাল। এতিয়া যতীন্দ্ৰনাথ গোস্বামী ঘৰ ল'লে যোৰহাটত। যোৰহাটত ঘৰ ল'লে, কিন্তু অহা যোৱা কৰি থাকে আৰু বাকী তেখেতৰ ল'ৰা যতীন্দ্ৰনাথ গোস্বামী মিচিৰ ল'ৰা দুজন, এজন ঢুকালে, এজন আছে। বাকী তেওঁলোকৰ ঘৰত বোৱাৰীয়েক আছে, আৰু বৰপুতেক আছে। বহুতো অন্য যোগাইছে। তেখেতে কিতাপ ৰচনা কৰিছে, আছে তেখেতে কিতাপ আৰু ৰচনা কৰিছে। সভাপতি আছিল। 1980 চনৰ 21, 22 আৰু 23 মাৰ্চত ৰসাৰ শ্ৰীমন্ত শংকৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সপ্তসত্তাবিংশ অধিৱেশনৰ তেওঁ সভাপতি আছিল। সভাপতিৰ আসনৰ পৰাই তেওঁ কৈছিল, সাধাৰণ কথাত শব্দ আৰু অৰ্থৰ সমন্বয়াত্মক সৃষ্টিকেই সাহিত্য বোলা হয়। সাহিত্যৰ আত্মপ্ৰকাশ একান্তভাৱে শব্দাশ্ৰয়ী। শব্দই সাহিত্যৰ প্ৰাণ, চিন্তা, কল্পনা আৰু অনুভূতিৰ বৈচিত্ৰ্য অনুসৰি এই শব্দ বিচিত্ৰ জ্যোতিৰে প্ৰকাশিত হয়। ই কেতিয়াবা ছন্দোবদ্ধ আৰু ধ্বনি মধুৰ, কেতিয়াবা সংলাপশ্ৰিত, কেতিয়াবা আখ্যান আৰু বৰ্ণনাধৰ্মী, কেতিয়াবা আড়ম্বৰপূৰ্ণ আৰু বিস্তাৰিত ইত্যাদি। শব্দৰ অন্তৰ্গত পাৰ্থক্য আৰু শব্দবিন্যাসৰ কৌশল অনুযায়ী সাহিত্যৰ ৰূপভেদ প্ৰকট হৈ উঠে। 2005 চনৰ 6 নৱেম্বৰত 87 বছৰ বয়সতেই এইজনা বৰেণ্য ব্যক্তি পৰলোক প্ৰাপ্তি হয়। এগৰাকী স্বনামধন্য ব্যক্তি, যিগৰাকী ব্যক্তি 1980 চনৰ ৰসা অধিৱেশনৰ সভাপতি আছিলে অসম সাহিত্য সভাৰ। আৰু অসম সাহিত্য সভাই মই ভাবোঁ তেখেতৰ অৱদান সুঁৱৰি তেখেতক আজিৰ এই দিনটোতেই নহয়, সদায় তেখেতক স্মৰণ কৰে আৰু তেখেতৰ যিখিনি অৱদান, সেই অৱদানখিনিক মনত ৰাখি আমি তাকে কামনা কৰিছোঁ। লগতে আজিৰ এই দিনটোতে তেখেতক আমি স্মৰণ কৰিছোঁ, তেখেতক সুঁৱৰিছোঁ আৰু তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ।